নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলোঁ। আজি হৈছে 6 তাৰিখ সোমবাৰ, কালি আছিল 5 তাৰিখ। 9 বজাত 9 মিনিটৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চাকি জ্বলাব কৈছিলে, ফ্লাছ লাইট চাকি ইত্যাদি জ্বলাব কৈছিলে। মই ভাবিছিলোঁ সকলোৱে ভালদৰে, মই বুলি নহয় সকলোৱে ভাবিছিলে সকলোৱে যাতে ভালদৰে এই কামটো কৰে, মানে কোনেও যাতে বাহিৰলৈ ওলাই নাহে, ঘৰৰ বাহিৰত কিবা একো নকৰে। আগৰবাৰ লিখীয়া থাল বজাবলৈ কওঁতে সকলোৱে কৰোণা উৎসৱ পাতি দিলে, সেনেকুৱা যাতে নকৰে মই ভাবিছিলোঁ, সকলোৱে ভাবিছিলে। কিন্তু এটা দুখ খবৰ যে সেইটো নহ'ল। ক'ত জেগাত কি কথা নাজানো, কিন্তু কৰিছে কামটো। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ইন্ট্ৰ'টো লগাই লৈ। প্ৰথম এটা ভিডিঅ' আপোনালোকলৈ আমি আগবঢ়াইছোঁ, ভিডিঅ'টো চাই লওক, তাৰপৰা কৈ আছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে চাকি জ্বলাব, মোবাইলৰ ফ্লাছ লাইট জ্বলাব, মমবাতি জ্বলাব, কিন্তু এওঁলোকেতো ঘৰে জ্বলাই দিলে। ক'ৰ ঘৰ জ্বলালে, ক'ত কি কথা সেইবোৰ একো গমেই নাপাওঁ, কিন্তু তেওঁলোকে ঘৰে জ্বলাই দিলে। ঘৰ জ্বলাই হাত হেকিছে, কি কৰিছে নাজানো, সকলোৱে একগোটে হৈ লৈছে। কিন্তু মই মানে ভিডিঅ'টো কালি 9 বজা মানে মই কালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ। ভিডিঅ'টো যদি নাই চোৱা চাব পাৰে, মই ডেছক্ৰিপশ্যনৰ লিংকটো মানে জ্বলাব কৈছিলে ফ্লাছ লাইট কিবা কিবি, ঘৰে জ্বলাই দিলে। ক'বলগীয়া নাই আৰু নকওঁ আৰু। দ্বিতীয় ভিডিঅ' এটা আছে, আপোনালোকলৈ আগবঢ়াইছোঁ, চাই লওক। ओ भाई मारो मुझे, मारो मारो मुझे চৰি, মানে ডিস্কো মাৰিছে কালি, মানে নাচিব কি দৰকাৰ কি আচলতে। সকলোৱে মানা কৰিছে যে তেওঁলোকক কোৱা হৈছিলে অকলে চাকি, মমবাতি, মোবাইলৰ ফ্লাছ লাইট জ্বলাব বা টৰ্চ লাইট জ্বলাব, একো নাই। জ্বলাইছে, ঠিকে আছে, সেইখিনিলৈকে ঠিকে আছে। কিন্তু ৰাস্তালৈ ওলাই আহি নাচিছে কেলে তেওঁলোকে, মই সেইটো কথা বুজি নাপাওঁ। তেওঁলোকে নাচিছে কেলে, কি কাৰণে ওলাই আহিছে? গৰু বুলি যে কথা যে কয়, যে মানুহে গৰু বুলি যে কয়, এইবিলাকে কয়। এইবিলাক যে কি বস্তু, মানে एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। অসমখনত কি কোনফালে অসমে গতি লৈছে একো ধৰিবই পৰা নাই। কৰোণাক মানে খেদিবলৈ এইবোৰ কৰিলে নে আদৰি আনিছে কৰোণাক, বুজি পোৱা নাই কথাটো, মানে কি হৈছে। এনেকৈ হ'লে কি হ'ব? কৰোণা যাবনে আহি থাকিব? কেইদিনমান থাকি যাওক, তাতকৈ ঘৰত তেওঁলোকৰ ঘৰত মাতি আনক, ভাত চাত খোৱাক, ধুনীয়াকৈ পঠিয়াই দিয়ক। সকলোৱে ভালদৰে মানি আছে, কিন্তু এই গৰু সোপাই কি দৰকাৰ? গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, ঠিক আছে? শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব, লগত থকা বেল আইকনটো ক্লিক কৰিব। অ'কে, বাই বাই, জয় আই অসম।